গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। মই জুন্তি শইকীয়া পুনৰবাৰ নতুন এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু বহুত দিন হ'ল লং ব্লগ নিদিয়াই হ'লোঁ, যিহেতু মানুহে আজিকালি চাবলৈ ইমান সময় নাই আৰু বিশেষ একো তেনেকুৱা কণ্টেণ্টো নাথাকে বনাবলৈ। চ' সেইকাৰণে লং ভিডিঅ' দিয়া হোৱা নাই। আৰু যিহেতু আজি বিহু হয়, চ' প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। সকলোৱে খুব এনজয় কৰক, ফূৰ্তি কৰক, যিহেতু এইটো মাঘৰ বিহুটো ভোগালী বিহু, চব ফালৰ পৰা ভোগালী। চ' সকলোৱে ধুনীয়াকৈ এনজয় কৰক। আৰু ময়ো আজি এতিয়া 4টামানেই বাজিব হ'ল ব্লগ ষ্টাৰ্ট কৰোঁতে, যিহেতু এবেলা ডিউটি গ'লোঁ, তাৰপিছত এয়া ঘৰ আহিলোঁ, ভাত খালোঁ। মায়ে পিঠাগুড়ি অলপ মাৰিব দিছিলে, সেয়া মিক্সিত মাৰিলোঁ। ভিডিঅ'টো আৰম্ভ কৰিমকৈ মানে মোৰ সময় হোৱা নাছিলে, তো ভাবিলোঁ এতিয়া কৰি দিওঁ, যিহেতু আন্ধাৰ হৈ গ'লে অকণমান ভিডিঅ' ফুটেজবোৰ বেয়া আহি যায়। চ' পোহৰ হৈ থাকোঁতে কৰি দিওঁ। আৰু আপোনালোকে মেজি খাইছেনে নাই খোৱা, কোনে কেনেকৈ পাতিছে জনাব। আমাৰ তেনেকৈ আনবাৰৰ নিচিনাকৈ এবাৰ নহয় বাৰু, এইবাৰ অকল মামাহঁতৰ আৰু আমাৰ ঘৰতে খোৱা হ'ব। যাম আৰু অলপ লাহেকৈ। এতিয়া মামাই মোক জনাই থৈ গ'ল বোলে হাঁহ আনিছে, মাছ আনিছে, কিবাকিবি। এতিয়া যাবলৈ হোৱাই নাই। যাম আৰু আপোনালোককো দেখাম। আৰু আপোনালোকেও কেনেকৈ বিহু উদযাপন কৰিছে, কি গোটাইছে উৰুকা নিশা খাবলৈ, মই মোকো জনাব। আৰু গাখীৰ যিহেতু মামা ঘৰৰ পৰা লওঁ, গাখীৰ টেমাটো লৈ মামা ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। মেজিও খবৰটো লৈ আহোঁগৈ, কি হৈছে কি নাই হোৱা। আপোনালোককো দেখাওঁ মেজি মামাই বনাই থৈ গৈছে কেনেকুৱা। আছেনে মা? কি কৈছে? আমাৰ মেজিটো এইটো 2টা মেজি, এটা তুমি বনাইছা নেকি? অকণমানিটো ৰাতিপুৱা 4টাত উঠি পেলাই বাঢ়ি কৰিব লাগিব। এয়া কাব্য আছেনে মা? কি কৈছে? মামাৰ ঘৰৰ পৰা আহিলোঁ, লেকচাৰ মাৰি আহোঁতে গধূলি হৈ গ'ল। এইবিলাক পোৱালীয়ে গান লগাই থৈছে আৰু ভণ্টিয়ে বনাই আছে পিঠা। কি পিঠা বনাইছে দেখাই দিওঁ আপোনালোকক। হাইয়া তাতে বোলে আন্ধাৰ আহিছে। পিঠা এইফালে পাপাই খৰি যোগাৰ কৰি আছে। হৈ যাব বাবা, আহি আছোঁ। আমাৰ খানা দেই পাঁচটা। পৰ্ব লাৰু, পিঠা, জেলেপি, মাছ খালে। চ' গাইজ, এয়া আমাৰ ভোগালী বিহু ৰাতি খানা আয়োজন চলি আছে। এইফালে মুনুবা, এইফালে মা, এইফালে খুৰী, এইফালে বা বহি আছে ফোন টিপি। এয়া আজি আমাৰ খানা। এইফালে মাছ, এয়া মাংস, এইফালে যা যোগাৰ চলি আছে খানা। গাইজ মাংস ৰেডি। এইফালে টেষ্টাৰ আছে পুৰা চেলেকি ৰান্ধনীয়ে বনাই আছে। এইফালৰ পৰা খিৰিকী ৰেডি চাই আছে। চাহ কেনেকুৱা হৈছে? নিমখ নাই হোৱা বুলি ক'বলৈ কৈছে মামীয়ে। এইফালৰ পৰা মামীয়ে কৈছে নাই হোৱা বুলি ক'বলৈ। নহয় হেৰি হৈ গৈছে। অলিয়া কেনেকুৱা হৈছে? এইফালে চা, এভাগ মোৰ, মই বহিবলৈ হোৱাই নাই। এইফালে আমাৰ লেডিজ পাৰ্টি, উৰণি বাৰণি লৈ ঠাণ্ডা যি। এয়া মুনুবাই তেওঁৰ প্ৰথম গ্ৰহণ কৰিছে আহাৰ। হেল্ল', কালি যিহেতু শুই থাকিলোঁ উৰুকা নিশা 1টামানেই বাজিলৈকে জুই ফুৱাই চ' ভিডিঅ' কৰা নহ'লে। তো আজি ৰাতিপুৱা
গা পা ধুৱাই নাই, শুই উঠি আহিছোঁ আৰু আহি পেলাই বাহিৰত দিছোঁ কুঁৱলী চক, কিমান কুঁৱলী। এতিয়া 6:15-20 মান হ'ল, কিন্তু কুঁৱলী চক মানে কুঁৱলী পূৰা বগা হয়। আমাৰতো এইফালে পথাৰৰ ফালে আপুনি একো নেদেখেই। আৰু এইটো ভগৱানৰ কিবা মহিমা চাগে, বিহুৰ দিনাখন এনেকৈ ৰাতিপুৱা কুঁৱলী দিয়াটো প্ৰতি বছৰে দিয়ে, দেখিছেনে? এইফালে মই ধুনীয়াকৈ গা পা ধুলোঁ, ভগৱানৰ ওচৰত চাকিও দিলোঁ। তাৰপিছত মেজি তলত যিহেতু প্ৰসাদ দিব লাগিব, তো সেই প্ৰসাদখিনিও মই ধুনীয়াকৈ ঠিক কৰিলোঁ, কাৰণ মায়ে কৰিবলৈ ৰাতিপুৱা বহুত লৰালৰি হয়, চোতাল সৰা মেলা, গৰু এজনী আছে গাখীৰ খিওৱা, তো গোটেইখিনি মই কৰি দিলোঁ। আৰু আমাৰ মেজিও মামায়ে 7টামান বজাতহে জ্বলাইছে, দেখিছোঁ। চ' অকণমান আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ। দেখাই বাহিৰত উঠি মাৰি আছোঁ, চাই থাকক। মই প্ৰসাদ ঠিক কৰিছোঁ, ফালে কল কুঁহিয়া, প্ৰসাদ গোটেইখিনি মই কৰিছোঁ। তাৰপৰা এতিয়া চবেই গা পা ধুইছোঁ, গা পা ধুলে আৰু যাওঁ, আপোনালোককো দেখাম। এইফালে আমি প্ৰসাদ লৈ যাওঁ, এইফালে আমি আহি আছোঁ মেজি ফালে। পোৱালি মই মাহঁত আহিব, মায়ে গা ধুই হৈছে আৰু যিহেতু ঘৰটো চাকি গছ দি থৈ আহিব লাগে ন ভগৱানৰ ওচৰত। হা আনি থৈছোঁ, আহিলে হা প্ৰসাদ না, মাহঁত আহিব, আনিহে থৈছোঁ আহিলে। চাহ পিঠা আজি ৰাতিপুৱা বহুত বেছি মাছত দি এইফালে আমি আহিলোঁ ফটোৰ মাৰিবলৈ, যিহেতু আজি বিহুৰ দিনা বিশেষ একো কাম নাথাকে। তো এইফালে ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি, আৰু এইফালে লিয়া কেমেৰা ঠিক কৰি আছে। যিহেতু আমাৰ ঘৰৰ বেক চাইডত পূৰা পথাৰ আছে, দেখিছেনে? লোকেশ্যনটো অকণ দেখাই দিছোঁ আপোনালোকক। চ' কি ধুনীয়া হয় এইফালে। তো সেইকাৰণে দুইজনী আহি পেলাই ভাবিলোঁ ফটো একে মাৰোঁ। চুমুবা নাই শুনা, আকৌ চিঞৰা হৈ গ'ল ফটো মাৰি। চিঞৰি আছে। এতিয়া ভাবিছোঁ ভিডিঅ'টো এডিটিং কৰোঁগৈ, আপোনালোকৰ ওচৰলৈ লৈ আহি পেলাই নৰানীৰ মাজে মাজে আমি আহি আছোঁ। কি হ'ল হা? অঁ বহিটো ফটোৰ এখন মাৰিছা, মই কি হ'ল কিবা লাগিলে নেকি? সেইফালে পোৱালি আমাক ফটোৰ মাৰি দিলে। পেলাই বাগানৰ ঘৰলৈ গ'ল। তো মা, মই, ভণ্টি আৰু ভাগিন, আৰু জলপান খাই পেলাই বিহুৰ দিনাখন ইমানেই বেছি এলাহ লাগি যায়, কেলৈ নাজানো। জলপান খাই অকণ শুৱে নে কি কৰোঁ নাজানো। আৰু মোৰ ভিডিঅ'টো মই এনেকৈ কৰি সামৰি দিওঁ বুলি ভাবিছোঁ। আপোনালোকে কেনেকৈ ভোগালী বিহু পালন কৰিলে, উদযাপন কৰিলে জনাব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় সেইটোও জনাব। যদি ভাল পায় সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যিহেতু মই একেবাৰে নতুন হয়। আৰু যদি কিবা জনা নাই কৰিব, সেইটো আপোনালোকে মোক কমেণ্ট বক্সত ক'ব। আৰু একেবাৰে শেষত আকৌ এবাৰ সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা, মৰম থাকিলে। চ' আজিলৈ মোৰ ইমানেই আছিলে, বাই।